তো গৰু গ'ল, ছাগলী গ'ল, হাঁহ কুকুৰা চব চেচ। এই কাম ইমান বোকা, ইমান পলস ইয়াততো বেছি আছে। এই কাম। নমস্কাৰ। যোৱাকালি আমি শিৱসাগৰ আহি পোৱাতে মানে যাৰ ঘৰত আমি থাকিবলৈ মাতিছে তেখেতলোকৰ ঘৰত মানে আহিলোঁ। তাৰপিছত একদম বেলা সন্ধিয়া হৈ গ'ল আৰু আমি যিহেতু আমাৰ বিজনীৰ পৰা চাউল লৈ অহা নাছিলোঁ, তো ইয়াতে বজাৰ কৰিছোঁ যিহেতু দামবিলাক একে। ত' সেই হিচাপে আৰু আমি দালি চেনি বুট তেনেকৈ মানে পেকিং কৰিছোঁ। তো তাৰ কাৰণে মানে আপোনালোকক খবৰ দিবই পৰা নাই যে আমি কেতিয়া বিলাম। চ' ইহঁতলোকৰ ঘৰৰ অৱস্থা একদম বেয়া, আপোনালোকক দেখাম। আৰু ইহঁতৰ দেখিছা পথাৰখনত বোলে পূৰা ভুই ৰুইছিলে, এতিয়া পথাৰ পূৰা বোকা হৈ গৈছে। সেইবিলাক পথাৰ। আৰু আপোনালোকে মানে য'ত ত'ত মানে খোজ দিবৰ কাৰণে ভয় হৈছে, মানে ক'ৰবাত মানে খাল যদি আছে তাতে মানে ডাইৰেক্ট মানুহটো একদম ডাইৰেক্ট সোমাই যাম। আৰু কি আগতে কিবা টিভিত দেখা মতে কি বুলবুলি না কি থাকে যে তেনেকুৱা টাইপৰ অৱস্থা হৈছে। এয়া অৱস্থা। তো ইহঁতৰ ঘৰটো যেনেকুৱা অৱস্থা হৈছে আপোনালোকক ভিতৰত দেখাম কেনেকুৱা অৱস্থা হৈছে, আপোনালোকে চাব। মানে আমি যি মোবাইলত দেখিছিলোঁ, মানে ঘৰত থাকি যিখিনি দুখ লাগে আৰু সেই দুখ লগা ঘৰতকৈ মানে বহুত বেছি অনুভৱ, বহুত বেলেগ। মানে আমাৰ ঘৰৰ পৰা আমি যেনেকৈ নহওক অহাতে কষ্ট হৈছে, যিহেতু গাড়ীত কষ্ট হয়। মানে ইহঁতৰ কষ্টখিনি দেখি মানে আমাৰ কষ্টখিনি একো নিচিনাই লগা নাই। মানে যিয়ে নহওক আৰু মানে অৱস্থা বহুত বেয়া। আৰু মানুহসকলক সোধা মতে ইহঁতে মানে আজিলৈকে চৰকাৰী সুবিধা পোৱা নাই। মানে এতিয়াও মানে এই অৱস্থা দেখি মানে কিবা কাগজ জমা দিবা কৈছে, কিবা কিবি চৰকাৰৰ যি ৰুল নিয়ম থাকে তেনেকুৱা প্ৰচেছতহে ইহঁতে মানে সঁহাৰি পাব। তো তেতিয়ালৈকে বহুত দেৰি হৈ যায়। ৰুমৰ অৱস্থা আপোনালোকে চাব কিমান দূৰলৈকে বোকা হৈ আছে। চ' সেয়াই আৰু আমি বেলেগ গাঁৱতো যাম এতিয়া। এই কাম ইমান বোকা, ইমান পলস ইয়াততো বেছি আছে। এই কাম পল এই আইচালি মাটি নদীৰ মাটি আছে। এইবাৰ আপোনালোকে থাকিছিল ইয়াতে? ইয়াতে আছে ন, ইয়াৰ পানী। অঁ পকী ঘৰ ন? ভিতৰত পকাটো পকাটো ভিতৰত পকা। এই ৰাম, এইবাৰ মাটিবিলাক কেনেকৈ ওলাবি? এইটো মাটিবিলাকতো বহুত কষ্ট হ'ব। এতিয়া ইয়াৰ ৱাল ফুটা কৰি পিনি খেলিব লাগিব, সেইফালেতো এতিয়া নাযাব। এই ৰুমত কিমান ৰুমৰ অৱস্থা ৰুমৰতো এইবোৰ পাই গ'ল, সেইটো চৌখত পিটি গৈছিল। ইয়ালৈকে না? এইটো হেৰি আছে ন, পলসে আছে। অঁ বস্তুবিলাক সেই বানপানী অহাৰ পিছতহে ওলাই লৈ গৈছে নে আগতে ওলাই লৈ গৈছিল? নাই আগতে নহয়, তাৰমানে আধা আধি গ'লেই অঁ তিতিয়ে গ'ল চব। অঁ সেইবোৰ গড্ৰেজ চৌকেজ চব আছিলে, অঁ সেইবোৰ চব তাৰ পিছত নিছোঁ পানী। বাপৰে, এইটো মাটিতো চাফ কৰাতে বহুত প্ৰব্লেম হ'ব। বহুত মানে এতিয়া থাকিয়ে যাব, এতিয়া লাহে লাহে উলিয়াব লাগিব। তাকেতো ৰুমৰ ভিতৰত সোমাইছোঁ আৰু এই ৰুমত পকী আছে তো। ৰুমৰ অৱস্থা একদম কিমান মানুহে পানী হৈছে? পানীটো আপোনাৰ এইটো ইয়াতকৈ লেভেল আছে। এইটো আপোনাৰ চিনি ওলাই আছে। এইটো থকা ৰুম ন? এইটো থকা আমি শোৱা ৰুম। বৰ্তমান এনেকুৱা অৱস্থা হৈ আছে। এনেই আপোনালোকে কষ্ট কিমান পাইছে? ক্ষতি কিমান হৈছে আপোনালোকৰ? হৈছে বহুত যথেষ্ট। গৰু গ'ল, ছাগলী গ'ল, হাঁহ কুকুৰা চব চেচ। চৰকাৰৰ হা একোৱে নাই? একো নাই। এতিয়া গৰু আছিলে 5টা গ'ল। গৰুবোৰো গুচি গ'ল। অঁ চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছেনে নাই? চৰকাৰৰ ফালৰ পৰা মানে সাহাৰ্য এনেকৈ কৰি এতিয়া দিয়া নাইতো এতিয়ালৈকে। এতিয়ালৈকে অহা নাই? অহা নাই। অহা নাই? কাৰ ভিতৰত এনেই ৰাইজৰ সঁহাৰি পাই আছেনে নাই? পাই আছোঁ ৰাইজৰ হয়, যথেষ্ট পাইছোঁ। অঁ আপোনালোকে ভালকৈ থাকিব, সাহসকৈ থাকিব না। অঁ এতিয়া হোৱাটোতো হৈ গ'ল, এইবাৰ কেনেকৈ মুক্তি পাব লাগে সেইটাহে কথা আৰু না। ভালকৈ থাকিবি, মানে নিজে মটিভেট হ'ব লাগিব আৰু না, মনে দিয়ে ভাঙি পৰিব নালাগিব, যিহেতু ঘটনাটো হৈয়ে গ'ল। বাপৰে পল কয় এই বাপৰে চাবি তাকে ঘৰ আছে। এতিয়া ৰন্ধা বঢ়া কৰিছোঁ, ইয়াৰ অৱস্থা বহুত ভাঙি গৈছে। চাল অৱস্থা মানুহতো কিছুমানৰ
হাঁহ কুকুৰা নাই আৰু হাঁহ কুকুৰা মানে এইটো গঁৰাল আছিল নাই গাহৰি গঁৰাল। চব গেল এই গাহৰিকেইটা যেনে তেনে চৰ ওপৰলৈ লৈ গ'ল অঁ সেইকেইটা বচালোঁ সেইফালে এতিয়া কঠীয়ানি সেইখন আছিলে একদম পকি পলসে অঁ আগতে খেতি ৰোৱা হৈছিল ৰোৱা হৈছিল অঁ অঁ ৰোৱাৰ পিছত পথাৰৰ অৱস্থা অঁ এইবাৰ কি হ'ব এইবাৰতো খেতি নহ'ব হ'লে হয়তো বহুত বছৰৰ কাৰণে তো পিছ পৰি গ'ল না পিছ পৰিব অঁ এতিয়া উপায় কি উপায়টো এইটোৱে আৰু কি হ'ব তাকেতো কি কবি আৰু অৱস্থা দেখি আমাৰে বেয়া লাগছে অঁ অঁ সেইটো উঠিবৰ কাৰণে